আৰু এটা কথা ঠিক, আমি যিটো যুক্তি দিছোঁ, আপোনাক যদি যুক্তিটো কাটি দিয়ে আমি মানি লওঁ, আঁতৰাই থোৱা হ'ল। যদি প্ৰসংগীয়া জ্ঞান বুলি কোৱা আমাৰ ক'ব লগা নাই, কিন্তু এই ভাওনাৰ জ্ঞান নাই, ভাওনাৰ নাটখনেই প্ৰতিষ্ঠা হোৱা নাই, গায়ন বায়ন গালে কেনেকৈ? এইটো যদি আলোচনা কৰিব পাৰে চাব চিন্তা কৰি, আমি আগৰ পৰা কৈ আহিছোঁ। আমি জনাত আমাৰ সত্ৰত আৰু বহুত নামঘৰত নাটখন আগতে প্ৰতিষ্ঠা কৰি লয়, তাৰপিছতহে গায়ন বায়ন আৰম্ভ কৰে। কিন্তু এতিয়াহে সূত্ৰধাৰে আপোনাৰ তাকো এছোৱাত নাচি গ'ল, মাজত আহি পেলাই কৰিছে। নাটখন চৈতন্য হোৱাই নাই, মঞ্চ প্ৰতিষ্ঠা হোৱাই নাই, তেওঁ নাছিলে আধা, তাৰপিছতে নাটখন আনিছে। ঠিক আছে, বাজনা মুখস্থ আছে, শ্লোক মুখস্থ আছে, যদি মুখস্থ নাই কোনে ক'ব? নাটখনে ক'ব লাগিব, নাটেই প্ৰতিষ্ঠা হোৱা নাই। আৰু চব কোনোবাই কৈ দিয়ে তেওঁ সূত্ৰধাৰে নাচি নাচি নাটখন আনিছে, দেখিবলৈ ভাল লাগিছে, বাঁহীও বজাইছে, খোলো বজাইছে, সেইখন নাচ হ'ল নেকি? হাতটো থাকিল ওপৰত আৰু আপোনাৰ ভৰিকেইটা একেবাৰে নিৰ্দিষ্ট তালত আনিব পৰা নাই, সেইখনটো নৃত্য নহয়, সেইখনটো নাচ নহয়। কাৰণ হস্তমুদ্ৰা য'ত নাই, য'ত পদচালনা নাই, সেইটো নৃত্য হ'ব নোৱাৰে। তেনেকেই নাটখন লৈ আহিছে। গতিকে এইটো আমি আজি সভালৈ প্ৰস্তাৱটো মুকলিকৈ উলিয়াই দিছোঁ, আপোনালোকে আলোচনা কৰকচোন কথাটো কোনটো শুদ্ধ, যে নাট ভাগ প্ৰতিষ্ঠা আগতে কৰি ল'ব লাগে নে নকৰাকৈও গায়ন বায়ন গাই শেষ কৰি সূত্ৰধাৰ আধা নাচি ভাওনা উলিয়াব পাৰে। অকল আমি ভূঞাদেৱকে কোৱা নাই, সকলোৰ কাৰণে এইটো প্ৰশ্ন ঠিক নহয়, আলোচনাৰ কাৰণে আমি উলিয়াই দিছোঁ। কথাটো আপোনালোকে আলোচনা এটা কৰকচোন, চিন্তা কৰকচোন। আৰু এটা প্ৰশ্ন আছে আমাৰ, সেইটো আমি ক'ম বাৰু, এইটো কথা আপোনাক আলোচনা কৰকচোন। আৰু এটা কথা ঠিক, আমি যিটো যুক্তি দিছোঁ, আপোনাক যদি যুক্তিটো কাটি দিয়ে আমি মানি লওঁ। এনেকুৱা এটা সবল যুক্তি দিব লাগিব য'ত আধ্যাত্মিকতাও থাকিব লাগিব আৰু তাত ভাওনাৰ পৰিৱেশৰ যুক্তিও থাকিব লাগিব, সেইটো নিশ্চয় সকলোৱে মানি ল'ব। কিন্তু আমাৰ মনত উদয় হোৱা কথাটোকে আমাৰ যুক্তি আমি প্ৰকাশ কৰিছোঁ, সেইটো যদি কাটি দিয়ে সবল যুক্তিৰে আমাৰ তাত ক'ব লগা নাই। এইটো অকল আলোচক নহয়, সকলোৱে কাৰণে দিছোঁ, সকলোৱে কাৰণে দিছোঁ। কৈছে নেকি? তবু মই অকণমান মোৰ মানে হেৰিয়াতে কৈছোঁ আপোনাৰ কথাখিনি। আমাৰ হৈছে গায়ন বায়ন সূত্ৰধাৰ চৰিত্ৰ সকলো সামৰি এখন ভাওনা। আমি ক'ৰবাত ভাওনা পাতিবলৈ গৈছোঁ, আমাৰ যদি তাত গান বায়নেই নাই বা সূত্ৰধাৰজনেই নাই, আমি অকল কৃষ্ণক প্ৰৱেশ কৰা আমি ভাওনা পাতিব নোৱাৰোঁ। কিন্তু এই গোটেইখিনি সামৰি খাই এখন ভাওনা হ'ল। ভাওনাখনৰ মূল হৈছে নাটকখন, আমাৰ মূল হৈছে নাটকখন। কিন্তু নাটকখন সেই প্ৰভুশ্বৰ কোৱা মতে নাটকখন আমি গুৰুজনৰ আগত বা তাত আমি স্থাপনা কৰিলোঁ। তাত স্থাপনা কৰাৰ পিছত আমি ইয়াত গায়ন বায়নটো গালোঁ। গায়ন বায়ন গৈ পেলাই সূত্ৰধাৰে আনিলে। সূত্ৰধাৰে নাটকখন আনোতে আজি ইমান গধুৰ এটা, মই যদি ভাগৱতখন যদি লৈ যাওঁ, মই যদি নাচি নাচি যাওঁ ভাগৱতখন, ভাল লাগিব জানো? আমি ভাগৱত আমাৰ মানে কৰে নহয়, ভাগৱত এইটো হেৰি কৰে। কিন্তু ভাগৱতখন লোৱাজনে একদম ধীৰ স্থিৰকৈ যাব, একদম ওলাব ভাগৱতখন। আপোনাৰ সেইটো ঠিকে আছে, আপোনাৰ মতে নাচি নাচি আহিব নোৱাৰে, সেইটো আমি বুজি পালোঁ। কিন্তু আপুনি কৈছে নাটখন তাত থ'লেও প্ৰতিষ্ঠা কৰাটো বুজায়। হয়, আমি কৈছোঁ হ'ব নোৱাৰে। কিয় নোৱাৰে? আমাৰ গোবিন্দ মহাপ্ৰভু থকাৰ পিছতো আপোনালোকৰ নামঘৰটো আমাৰ যেতিয়া পালনাম আমি পাতোঁ, আসন ভাগ পাতি লৈহে আমি নাম ডাকোঁ। গোবিন্দ মহাপ্ৰভুটো আছেই, তাৰপিছত আমি কেলে আসন ভাগ প্ৰতিষ্ঠা কৰিছোঁ? আপোনালোকে সপ্তাহজোৰা ভাগৱত পাতিছে, আছেই দেখোন মণিকূটত, আকৌ কেলে ভাগৱত প্ৰতিষ্ঠা কৰি লৈছে? নামষাৰ গাইছে, কেলে আসনখন পাতি লৈছে? মহাপ্ৰভু আছেই দেখোন, গুৰু আসন আছেই দেখোন। আমাৰ প্ৰশ্নটো হ'ল যে মঞ্চটো যিহেতু ভাওনাৰ কাৰণে, ভাওনাৰ মঞ্চত নাটখন প্ৰতিষ্ঠা নোহোৱাকৈ কেৱল গুৰু আসনত থলেই সেইটো শুদ্ধ হ'ব পাৰেনে? কাৰণ এই মঞ্চটো চৈতন্য কৰিব লাগিব। গায়ন বায়নে নিৰ্মালি ল'লেইতো গায়ন বায়ন হ'ব নোৱাৰে, ভাৱৰীয়াই ভাওনাৰ পশ্চাত আনিলেইতো ভাৱৰীয়া হ'ব নোৱাৰে। গতিকে যিটো মঞ্চক নাটখনে চৈতন্য কৰিব, সেই নাটখনৰ যোগেদিহে ভাৱৰীয়া সূত্ৰধাৰ গায়ন বায়ন সকলো সেই ভাৱত উপনীত হ'ব পাৰে।
তেতিয়াহে আমি তেওঁলোকক সেই চৰিত্ৰৰ স্বীকৃতি প্ৰদান কৰিব পাৰোঁ। নহ'লে পোচাক পিন্ধিলে ভাৱৰীয়া বুলি ক'ব নোৱাৰোঁ, সূত্ৰধাৰ পোচাক পিন্ধিলে সূত্ৰধাৰ বুলি ক'ব নোৱাৰোঁ, গায়ন বায়নৰ নিৰ্মালী লৈ আহিলে আমি গায়ন বায়ন বুলি ক'ব নোৱাৰোঁ। আমাৰ কাটি দিয়ক, মই ক'ব লগা নাই, কিন্তু আমাৰ কথাখিনি কৈছোঁ। আমাৰ সত্ৰটো তেনেধৰণে গুৰুসকলৰ গৈ আগবঢ়াই লয়, তাৰপিছত আনি প্ৰতিষ্ঠা কৰি পেলাইহে আৰ নিয়ন্ত্ৰণটো কৰে। কিন্তু সূত্ৰটো আমাৰ সূত্ৰধাৰে গাই যায়। এইটোৱে কৈ আছো যে গায়ন বায়ন যদি গাই গ'ল, সূত্ৰধাৰ যদি আধা নাচি গ'ল, তেতিয়া ভাওনাৰ পৰা তেওঁলোক বাদ পৰি থাকিলে। কাৰণ গায়ন বায়ন সূত্ৰ নাট্য চৰিত্ৰ লৈহে ভাওনা। গতিকে গায়ন বায়ন শেষ হ'ল, সূত্ৰধাৰ আধা নাচিলে, গতিকে ভাওনা কেনেকৈ হ'ল? যদি আপোনাক কওঁ এইটো প্ৰসংগীয়া গায়ন বায়ন, আমাৰ ক'ব লগা নাই। আমাৰ সত্ৰত আপোনালোকৰ সত্ৰত নামঘৰত প্ৰসংগ কৰিয়ে থাকে, প্ৰসংগীয়া গায়ন বায়ন আপোনাৰ ক'ব লগা নাই। এই কিন্তু ভাওনাৰ গায়ন বায়ন। গতিকে ভাওনাৰ গায়ন বায়নটো কোনে স্বীকৃতি দিছে? নাটখনে। গতিকে নাটখনেই প্ৰতিষ্ঠা হোৱা নাই। সেইকাৰণে ভাবিবলৈ কৈছো, আজি উত্তৰটো নালাগে, আপোনালোকে আলোচনা কৰি চাব। কিন্তু আমি বহু দিনৰ পৰা এই প্ৰশ্নটো কৈ আহিছো, কিন্তু আজিলৈকে আমি মীমাংসাত উপনীত হ'ব পৰা নাই। কোনো বেয়া নাপাব, কাৰো প্ৰতি কিবা এটা বেয়া ভাৱ লৈ দিব প্ৰশ্ন বৰ্ণনা কৰা হ'লে আমাৰ বুঢ়াসকলে জানে এই কথাখিনি আমি সদায় উত্থাপন কৰি আহিছো। গতিকে সেইকাৰণে আমি এটা মুকলি আলোচনাহে কৰিছো দেই। মাননীয় সঞ্চালক মহোদয় আৰু সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰকে প্ৰমুখ্য কৰি উপস্থিত সুধীবৃন্দ, প্ৰভু ঈশ্বৰে যিটো কথা কৈছে নাটক স্থাপন সম্পৰ্কত, এইটো শুদ্ধ কথা কৈছে। এইটো এটা পৰম্পৰাগত কথা। ইয়াত আমাৰ মানে বিৰোধিতা কৰা বা মতানৈক্য থকাৰ কোনো কাৰণ নাই। কিন্তু এটা পদ্ধতি আমি কৰি ল'ব লাগিব। পৰম্পৰাকে সিদিনা এটা দলে নাটখন আগতীয়াকৈ আনিছে, কিন্তু বিজুতি ঘটিছে। বিজুতিটো কেনেকৈ ঘটিছে? তেওঁলোক আঁৰ কাপোৰ নলোৱাকৈ অগ্নিগড়ৰ মাজেৰে গায়ন বায়ন গাই আহি নাটখন স্থাপন কৰিলে মণিকূটত। আকৌ তেওঁলোক ওলাই গ'ল, ওলাই গৈ আঁৰ কাপোৰ লৈ তেওঁলোকে পুনৰ গায়ন বায়নলৈ প্ৰৱেশ কৰিছে। মই এইটো কথা ক'বলৈ বিচাৰিছো, একেটা দলেই এবাৰ আঁৰ কাপোৰ লৈ গায়ন বায়নে প্ৰৱেশ কৰিলে, এবাৰ আঁৰ কাপোৰ নোলোৱাকৈ গায়ন বায়নৰ মানে প্ৰদৰ্শন কৰিবৰ কাৰণে বা পৰিৱেশন কৰিবৰ কাৰণে প্ৰৱেশ কৰিলে। মই এইটো কথা ক'বলৈ বিচাৰিছো যে নিশ্চিত হওক, নাটখন দোহাৰত প্ৰতিষ্ঠা কৰি লৈহে বাকী কামখিনি আগুৱাব লাগে। কিন্তু মই এইটো কথাৰ লগতে ক'বলৈ বিচাৰিছো পদ্ধতিটো সম্পৰ্কত। জয়ে জয়তে আঁৰ কাপোৰ লৈ, মোৰ ব্যক্তিগত মতামত, জয়ে জয়তে আঁৰ কাপোৰ লৈ তেওঁলোক প্ৰৱেশ কৰি আহি নাট মণিকূটৰ পৰা আনি দোহাৰত স্থাপন কৰক, আৰু তাৰপিছত তেওঁলোকে শ্লোকেৰে আৰম্ভ কৰে বা হৰিধ্বনিৰে আৰম্ভ কৰে, গায়ন বায়ন আৰম্ভ কৰক। কাৰণ নাটখন থৈ তেওঁলোকে আকৌ ভিতৰলৈ সোমাই তেওঁলোকে আকৌ মানে সুচী হৈ মানে পবিত্ৰ হৈ অহাৰ কোনো যুক্তি নাথাকে। কেৱল এটি দলে সেই কামটো কৰিছে, ভাল কৰিছে, কিন্তু দুবাৰ প্ৰৱেশ হ'ব নালাগে, একেবাৰে প্ৰৱেশতে সমাপ্তি ঘটিব লাগে। আজি আমি এটা কথাত সিদ্ধান্তত উপনীত হ'ব পাৰোঁ চাগে, যে যিটো আমাৰ বুঢ়া ভকতদেৱেও কৈছে, কাৰণ তেখেতো এখন সত্ৰৰ বুঢ়া ভকত, এটা বিষয়ৰ ওপৰত আছে, ভাওনাৰ লগত নাট্য জগতৰ লগত সদায় জড়িত হৈ আছে। আমি কোৱা কথাখিনিকে তেখেতেও ইতিমধ্যে সমৰ্থন কৰিছে, আজিয়ে নহয় আগৰো কৰিছে বাৰু। তেখেতে মাত্ৰ এটা কথা কৈছে যে জড়িত হ'ব নালাগে, একেটা দূৰে দুবাৰ, এবাৰ আঁৰ কাপোৰ ধৰি এবাৰ আঁৰ কাপোৰ নধৰাকৈ কামটো কৰিব নালাগে। কিন্তু তেখেতে এটা কথাই পুনৰ কৈছে যে দোহাৰত নাটভাগ প্ৰথম প্ৰতিষ্ঠা কৰি ল'ব লাগে, তাৰপিছত আঁৰ কাপোৰ তৰি গায়ন বায়ন সকলে শ্লোক বা যি গায় গায়ন বায়ন আৰম্ভ কৰিব লাগে। সেইটো যোৱাৰ প্ৰশ্নই নাই।
গতিকে এইটো আপোনালোকৰ মনোপুত হৈছিলে কথাটো। তেতিয়াহ'লে আমি ভৱিষ্যতে আমাৰ ভাৱৰীয়া দলৰ কাৰণে আমাৰ আউনীআটী সত্ৰৰ এই মণিকাঞ্চনৰ মানে ক্ষেত্ৰতে নহয়, সকলোতে যাতে এইটো প্ৰযোজ্য হয়, নহ'লে এইটো বৃহৎ দিশ হৈছে আৰু গোটেইটো মানে আধ্যাত্মিকতাৰ পৰা আঁতৰি গৈছে। কাৰণ নাটখন প্ৰতিষ্ঠা হোৱাই নাই, গায়ন বায়ন গাই শেষ কৰিলে, সূত্ৰধাৰে আধা নাচি গ'ল, তাৰপিছত ভাওনাৰ ভাৱৰীয়া উলিয়াইছে, সেইটো বৃহৎ দিশ হৈছে। গতিকে আজি এটা স্পষ্ট হৈছে আৰু বিশেষকৈ আমাৰ বুঢ়াসকলে যিটো যুক্তি দিলে, আমি কোৱা কথাটোকে সমৰ্থন জনাইছে। গতিকে আমি ভাবোঁ ইয়াত নিশ্চয় সভাসদ বৰ্গৰ দ্বিমত নাই। আছে নেকি কাৰোবাৰ দ্বিমত? কওক। আগতে থোৱাৰ পিছত তাত আমাৰ মানে নাট্য মঞ্চত আমি স্থাপন কৰিম। এয়া নাট্য মঞ্চ, ভাওনা মঞ্চ। আৰু ভাওনাও আপোনালোকে জানে নাই, কথাটো এনেকুৱা আমি আকৌ কৈছো, আমাৰ সিংহাসন আছে, গুৰু আসন আছে। আমি কথা কৈ আছে কেলে শুনি লওঁচোন। সিংহাসন আছে, গুৰু আসন আছে, আমাৰ সেই সৰ্বোচ্চ। কিন্তু ভাওনা কৰিম তাৰ অংগ। আমি সেইকাৰণে তাত প্ৰথম নাটখন থমেই, শৰাইখন সজামেই। কিন্তু আমি যে কৈছো নামখাৰ গাবলৈ হ'লে আমাৰ যেনেকে আসনখন লাগে, ভাগৱত গাবলৈ লাগে, আমাক পালনাম ডাকোতে হ'বলৈ গম পাইছে, মহাপ্ৰভু থাকোঁতেও দেখোন আমি নামৰ আসন প্ৰতিষ্ঠা কৰি লৈছো। গতিকে এই যিটো ভাওনাৰ মঞ্চ হ'ব, ইয়াতো বহুত বিৱৰণ আছে। কুৰ্মপিঠিয়া হ'ব লাগে, কিমান দীঘল হ'ব লাগে, কিমান বহল হ'ব লাগে। তাত আপোনালোকে এইটো কথাও জানে যে আজিকালি দেখা গৈছে গায়ন বায়নে যে এই যে ধাৰাপাত দিয়ে বা এইটো পুৰা আমি বুলি কওঁ পানী পৰুৱা, সেইবিলাকৰো যুক্তি আছে। তাতে তাত দেৱকুল কোনফালে থাকিব লাগে, দৈত্যকুল কোনফালে থাকিব লাগে, মনুষ্যকুল কোনফালে থাকিব লাগে, সেইটো গায়ন বায়নে নিৰ্ধাৰণ কৰি দিয়ে। কিন্তু আজিতো ভাৱে আহিব নকৰে, ইচ্ছামতে য'ত যেনেকে মন যায় তেনেকে কৰে। গতিকে মঞ্চটো এনেই আমাৰ নামঘৰবিলাকত ইমান ধুনীয়াকৈ কাগজ পাতি দি পেলাই যে এইবোৰ যে বাঁহৰ কামি দি যে বনায়, কেলে বনায়? সেই মঞ্চটো ভাওনাৰ মঞ্চ। নামঘৰটো থকাৰ পিছত ভাওনা মঞ্চ নালাগে নহয়, কিন্তু মঞ্চটো কেলে বনালে? সেইকাৰণে বনাইছে যে নাটখনৰ কাৰণে, নাটখনক সন্মান জনাব। এইটোৱে মূল কথা। আৰু এটা আমাৰ দ্বিতীয় প্ৰশ্নটো বেয়া আছে, আমাকতো সেইটোৱে কৰে না, সেইকাৰণে কৈছ না। শুনা, সেইটো আগৰ নামঘৰ বিলাকতো আছে, আমাৰ সত্ৰতো আছে, কিন্তু এইটো আজিকালি উঠাই দিলেতো, উঠাই পেলাই সেই সূত্ৰধাৰে তেনেকে লৈ অহাটো কৈছে। সেইকাৰণে কথাটো প্ৰশ্ন অৱতাৰণা কৰিবলগীয়া হ'ল। থাকিবই লাগিব। এতিয়া কিছুমানে কয় যে নাটখন তাত থাকিলে পিঠি দিয়া হ'ব। পিঠি দিয়া কেনেকে হ'ব? কাৰণ ভাৱৰীয়াইটো ভাওগীটো পিঠি দি কৈয়ে আছে দেখোন। সেইটো পিঠি দিয়া নহয়, কাৰণ গোটেই মঞ্চটোতেই নাটখন আছে। গতিকে এই পিঠি দিয়া প্ৰশ্নই নাই। তথাপি বুঢ়াবুঢ়ীয়ে কথা এটা কৈছে, নাটখন নিয়ে থকাতকৈ তাত কোনোবা এজন বা দুজন গায়ন বায়ন হওক বা দেউৰী বিলনীয়া হওক ৰখীয়া লাগে। সেইটো উচিত। আৰু আমাৰ দ্বিতীয় কথাটো হ'ল, সেইটো ভূঞালোককো সুধিছোঁ, আনকো সুধিছোঁ। আপুনি কৈছিলে মিলল আকাশে কি বাদ্য বাজত, ও দেৱধন্বী বাজত। তাৰপিছত এই জগত গুৰু আৱত। তেতিয়া কৃষ্ণ ওলালে নাই? কৃষ্ণ ওলালে। যদি কৃষ্ণ ওলালে, মিলল বুলি আমি ক'লোৱেই, কৃষ্ণক দেখিলোৱেই। সূৰ্যটোক কোনোবাই পোহৰত থাকিব পাৰে নেকি? গতিকে সেই কৃষ্ণ ওলোৱাৰ পিছত আকৌ 10-15 মিনিটৰ নাচখন সূত্ৰধাৰে কেনেকে নাছিলে? সেইটো আমাৰ নানাছে না, আপোনাৰ কথা কোৱা নাই, আমাৰ সেইটো মানে সমাজত চলি আছে, আমাৰ ভাওনা পৰম্পৰাত চলি আছে। গতিকে আমাৰ প্ৰশ্নটো হৈছে যে সূৰ্যই যেতিয়া পোহৰ দিব, কোনো কাৰণতে সেই পোহৰক ঢাকিব পৰা ক্ষমতা তাৰ নাই। গতিকে ভগৱান কৃষ্ণ যেতিয়া প্ৰৱেশ কৰিছে যি সূৰ্য, শতকোটি সূৰ্যৰ ওপৰত, সেই কৃষ্ণ অহাৰ পিছত মিলল বুলি কোৱাৰ পিছত তেওঁ দেখিলে মিলল বুলি কৈছে। দেখাৰ পিছত আহিলে, দেখিলে, তাৰপিছত 10 মিনিট 15 মিনিট আকৌ ক'ৰ নাচখন তেওঁ নাচিবলৈ সেই অধিকাৰটো পালে? এইটো কথাটো কওকচোন, এইটো কথা কওকচোন। এইটো মই আগতে কৈ গৈছো যে
এই মিলল্ল এটি শুদ্ধ নিষ্কান্ত প্ৰৱেশৰ গীত ৰাখিলে। কিন্তু আপোনালোকে দেখিব মিলল বুলি কোৱাৰ পিছতো 10-15 মিনিট নাচি আছে তেওঁ নাযায়। আমি কিন্তু চাই আছো ভগৱানক সেৱা কৰিব লাগে আহিছে, এওঁ কিন্তু নাযায়। গতিকে এইটোতে কি হ'ল? এইটোতে আধ্যাত্মিক ভাৱটোক প্ৰতিৰোধ কৰাৰ ক্ষমতাটো তেওঁ কোনে দিলে? যুক্তিৰেহে কথাটো কৈছো দেই, আলোচনা কৰি চাব। যদি আপোনালোকে আমাৰ আকৌ কৈছো আমাৰ যুক্তিটো কাটি দিয়ে মই ক'ব লগা হৈছে। এই বস্তুটো আমি দেখা নাই কাৰণে মই আজি এই বস্তুটো ইয়াত উপস্থাপন কৰিছো। কাৰণ আমি নাটবিলাকত বা আমি তেনেকে অন্যান্য বাজনা বজাই থাকে মিলল্ল পাছত। কিন্তু ভগৱান যেতিয়া আহিলে ভগৱানৰ ৰোধ কৰা কাৰো শক্তি নাই আহিলে। কিন্তু তাত সিহঁতে সিন্ধুৰাৰ আগত প্ৰৱেশ কৰি আহিলে। তেতিয়া পুত্ৰদাই ক'লে যে পুত্ৰ নিষ্কান্ত প্ৰৱেশৰ গীত ৰাখি যোৱা। সেইখিনি চমুকটো হোৱাতকে তেওঁলোকে সেই ৰাগটো দিয়ক, সিন্ধুৰ ৰাখি দিয়ক। আৰু নহয় যিখিনি শ্লোকৰ নাচ নাচিছে আপত্তি কৰিবলৈ জানাই নাই আপত্তি নাচক, কিন্তু মিলল বুলি কোৱাৰ পিছত তেওঁ বন্ধ কৰাৰ ক্ষমতা নাই। আৰু আপোনালোকে জানে নিজৰ ল'ৰাটো কৃষ্ণ হৈ আহিলে বাপেকে মূৰ নোৱাৰে। হয়, কৃষ্ণ অহাৰ লগে লগে আমি সকলোৱে চাই থাকো যে তেওঁ কেনেকৈ সেৱাটো কৰিব পাৰি। গতিকে তাৰপিছত যেতিয়া তেওঁ ওলোৱাৰ পিছতো বা কেতিয়া ওলাব সেইটো মানে কোনো নিশ্চয়তা নাই। এওঁৱে নাচি আছে, তেতিয়া আমাৰ সেই আধ্যাত্মিক যিটো প্ৰৱণতা সেইটো বন্ধ কৰি দিয়া হৈছে। গতিকে সেইকাৰণে সেই কথাটো উত্থাপন কৰিলো। তাই ভূঞাই ইতিমধ্যে স্পষ্টীকৰণ দিছে। প্ৰভু ঈশ্বৰৰ যুক্তিসংগত কথা এটাই কৈছে, আচলতে মিলল মানে আহিল আৰু অহাৰ পিছত আকৌ লৈ থকাৰ যুক্তিটো নাই। এইটো ঠিকে আছে কথাটো। কিন্তু আমাৰ গুৰুজনৰ নাটক ভতিমাৰ শেষত কৈছে আহে সভাসদ লোক হামো দাঁতৰ কথা কহৈছি সেই শ্ৰীৰামচন্দ্ৰ লক্ষ্মণ সহিত এই মিলল তাৰপিছত ঠেলি তাক এই গতৰ নাচ গীখন দিয়ে। সূত্ৰধাৰে গতৰ নাচ দিয়ে। এইটো গতৰ নাচ বুলি কয় বা গা নাচ বুলি কয়। তাৰপিছত শ্লোকৰ নাচ দিয়ে। শ্লোকৰ নাচটো যেতিয়া শেষ হয় এই পুথিখন মানে অংকৰ যিখন পুথি তাত নাটকেইখন মেলি চালে গম পাব সকলোতে নহ'লেও কেইবাখনতো আছে। আকৌ আৰম্ভ কৰে নাচকেইখন দি হামো দাঁতৰ কথা কহৈছি সেই শ্ৰীৰামচন্দ্ৰ লক্ষ্মণ সহিত এই আৱত মানে প্ৰথমবাৰ মিলিব বুলি ক'লে, পিছৰবাৰ আহিছে বুলি ক'লে। এইটো আমাৰ কেনেকৈ সিদ্ধান্তত উপনীত হয় এইটো মই নাজানিম, আপোনালোকে সিদ্ধান্ত কৰিব। কিন্তু মিলল প্ৰথম, আৱত পিছত, এইটো কিন্তু নাটবিলাকত আছে। এতিয়া আমাৰ অকণ ভিতৰতে বুঢ়া ভকতৰ ভূঞাৰ মাজত অকণ পাৰ্থক্য হৈছে। কাৰণ ভূঞাদেৱে কৈছে মিলল বুলি ক'লে মানে কৃষ্ণ আহিলে, ৰাম আহিলে। কিন্তু এখেতে কৈছে মিলল বুলি কওঁতে অহা নাই। আমাৰ নাটকৰ আমাৰ গুৰুজনাই যিখিনি নাটক লাগিছে বুঢ়াভকতে কৈছে। কিন্তু সেইখিনি মই হেৰি কৰি পেলাই এই আমাৰ ভাওনাৰ সময়ত ভাওনাৰ প্ৰতিযোগিতা বা ভাওনা এই কথাটো যে মিলল আৱত বুলি কৈ পেলাই আকৌ নাচ ইয়াতো নাচখন এটা শেষেই কৰাৰ পিছতহে পুত্ৰ নিষ্কান্ত প্ৰৱেশৰ গীত ৰাখি লোৱা বুলি ক'লে পুত্ৰকে বহেগৈ। এতিয়া আমাৰ বুঢ়া ভকতে এটা কথা কৈছে, অংকীয়া ভাওনাত সেইটো কথা আছে যে কৃষ্ণ ৰুক্মিণীৰ সৈতে এনেকে আকৌ মানে প্ৰৱেশ কৰিছে বুলি পচন্দ আছে। কিন্তু আমাৰ সাধাৰণতে মাতৃভাষা বুলিয়ে কয় আপোনালোকে বাৰু, আমি মাতৃভাষা বুলি নকওঁ। কিন্তু মাতৃভাষা ভাওনাত কিন্তু এইটো নাই। এবাৰেই আছে মিলল বুলি কৈছে আৰু মিলল বুলি কোৱাৰ লগে লগে আমি জানো যে পুত্ৰ নিষ্কান্ত হ'ব লাগে। আৰু তাৰ আগতে শ্লোকৰ যি নাচ আছে তেওঁ আগতে নাচক। গতিকে আমাৰ আধ্যাত্মিক প্ৰৱণতাটো সূত্ৰধাৰে বন্ধ কৰিব নালাগে। হ'বনে? আমি আজি এইকেইটা কথাকে ক'লো আৰু নহয়। আমি যেতিয়া মহাপুৰুষে আহিলে অংকীয়া আহিলে ভাওনা কৰিছো বুলি কৈছো, আমাৰ এই ট্ৰেণ্ডটো এই প্ৰভাৱটো সৃষ্টি হ'ল, প্ৰতিযোগিতাৰ ভিতৰত আমাৰ সৃষ্টি হ'ল। কাৰণ আমি অকণমান সূত্ৰধাৰাৰ কথাখিনি অংকীয়াত কৈছো।
আৰু সেইকাৰণে মিললৰ শব্দটো আমি গুচি গৈছো। গতিকে তুমি ক'লো নহয়, মিলৰটো আমাৰ আছে মাতৃভাষা ভাওনা। গতিকে আগৰ যিটো একেবাৰে পুৰণা মাতৃভাষাৰ ভাওনা তাত আমাৰ মিলৰটো নাই, কিন্তু আমি আজিকালি এইটো কৰিছো নহয়, এইটো কৰিছো নাই, সেইকাৰণে কৈছো পৰিচৰ্যা নাটকৰ পৰাই এইটো আৰম্ভ হৈছে। গতিকে আমি মহাপুৰুষীয়া ভাওনা বুলি তেনেকে কৰিছো। যাম কিন্তু আজি চাগে বহুত প্ৰতিযোগী আছে। মই আৰু এটা কথা জনাম বুলি ভাবিছো। এই আমাৰ সঞ্চালক মহোদয়, আমাৰ মাতৃভাষাৰ ভাওনাৰ যি প্ৰকাৰ হৈছে, কিয় প্ৰথম খণ্ড আমি যেন অংকীয়া ভাওনা এখনে দৰ্শন কৰিছোঁ, দ্বিতীয় খণ্ড যেন আমি মাতৃভাষাৰ ভাওনা দৰ্শন কৰিছোঁ। এই দুটা খণ্ড, কিন্তু আমি এটা খণ্ড কৰিব নোৱাৰোঁ যে সূত্ৰধাৰে বজ্ৰায়ুত কৈছে, আকৌ কৃষ্ণ ওলোৱাৰ পৰা আকৌ মাতৃভাষাত আহিলে। কিন্তু সূত্ৰধাৰেও আগৰ আমাৰ ভাওনাবিলাকত মাতৃভাষাৰ ভাওনাবিলাকত আমাৰ হেৰি এটা মাতৃভাষাতে কয়, কিন্তু আমাৰ ইয়াত এতিয়া হৈছে কি সূত্ৰধাৰে বজ্ৰায়ুত কৈছে, কৃষ্ণ ওলোৱাৰ পৰা মাতৃভাষা হৈছে, দুটা নিশ্চিত হৈছে। সেই কথাটো পঢ়িছে অলপ। হয়, কথাটো মানে এনেকুৱা যে অংকীয়া ভাওনাই হৈছে ভাওনাৰ আদি, সেইটো কোনে অস্বীকাৰ কৰিব নোৱাৰে। ফৌজীয়া বুলি কওক, ঘোঁৰা বুলি কওক, যি ভাওনাৰ নামকৰণেই নকৰক, এইটো আদি। কিন্তু পিছলৈ আমাৰ লোকসকলে ভাবিলে যে আমি অংকীয়া ব্ৰজাৱলী ভাষাতে যদি কৰোঁ চবে বুজি হয়তো নাপাব পাৰে। গতিকে আমাৰ ইডালিকত চলি থকা আমাৰ ভাষাটোৰেই আমি বচনবিলাক কওঁ। অন্ততঃ সূত্ৰধাৰ গায়ন এই গোটেইখিনি আমি অংকীয়া পৰম্পৰাত কৰোঁ, আৰু বচনখিনি আমি বুজাবৰ কাৰণে অকণমান সৰলীকৰণ কৰোঁ। সেইটোকে কোনোবাই গুৰুজীয়ে মাতৃভাষা বুলি কৈছে, আমি কিন্তু কৈছোঁ মাতৃভাষাত আমি সমৰ্থন নজনাওঁ শব্দটো। কেলৈ নজনাওঁ? নেপালীয়ে কৰিলেও মাতৃভাষা বুলি ক'ব লাগিব, বেংগলীয়ে কৰিলেও মাতৃভাষা বুলি ক'ব লাগিব, মিচিঙে কৰিলেও মাতৃভাষা বুলি ক'ব লাগিব। গতিকে এইটো কিমান যুক্তিসংগত আছে মাতৃভাষা শব্দটো, আমাৰ প্ৰশ্ন আছে। সেইকাৰণে আমি মাতৃভাষাটো সাধাৰণতে নকওঁ, ভাওনা। কিন্তু এতিয়া কথাটো হ'ল বোলে এই ভাষাটো এনেকৈ কেলৈ কৈছে। আমি যদি ভাষাটো নকৈ সম্পূৰ্ণ বজাৰ বুলি ক'বলৈ যাওঁ, যে আমাৰ মানুহৰ মানে জটিলতা আঁতৰ নহ'ব। কিন্তু মানুহক বুজাবৰ কাৰণে এইটো কৰিছে। কিন্তু তেখেতে যদি কথা কৈছে, আমি যদি গোটেইখিনিয়ে কৰোঁ, তেতিয়াহ'লে মহাপুৰুষৰ অংকীয়া আৰ্হিটো আঁতৰি যাব। কাৰণ আমি মহাপুৰুষজনৰ নামতহে ভাওনা কৰিছোঁ, মহাপুৰুষীয়া ভাওনা বুলি কৈছোঁ, অংকীয়া ভাওনা বুলি কৈছোঁ। সেইকাৰণে আমি সেই খণ্ডটো ৰাখিছোঁ, আৰু পিছৰ খণ্ডত আমি বুজিবৰ কাৰণে আমাৰ ভাষাটো প্ৰয়োগ কৰিছোঁ। কোনোবাই যদি কয় সেইটো ভুল হৈছে, তেতিয়াহ'লে আমাৰ মনত এটা প্ৰশ্ন আহিছে, ৰাম সৰস্বতীয়ে যিবিলাক বধকাব্যৰ আধাৰত নাটক লিখিলে সেইবিলাকতো ব্ৰজাৱলী ভাষা নহয়। যেনে কুম্ভবলী পতন, যেনে অঘাসুৰ বধ, বকাসুৰ বধ, এইবোৰতো দেশকে বধকাব্যৰ পৰা দিছে, সেই পদৰেই বচন কৰি পেলাইছে। গতিকে সেই পদৰ বচনবিলাকতো আমাৰ অসমীয়া ভাষাৰ বচন। গতিকে সেইটো যদি হ'ব পাৰে, তেতিয়া আমাৰ এই ভাওনাত আমি আমাৰ অকণমান মসৃণ কৰি আমি ভাষাটো কিয় প্ৰয়োগ কৰিব নোৱাৰোঁ? আৰু তেখেতে ক'বৰ দৰে এইটো এটা সেইটো এটা আমি যদি কৰিবলৈ যাওঁ, কেতিয়াবা হয়তো ভৱিষ্যতে নপৰক, কেতিয়াবা হয়তো কোনোবাই কৈ দিব যে এই ভাওনা শৈলীও বেলেগ আৰু মহাপুৰুষ শংকৰদেৱে ৰচিত কৰা ভাওনা শৈলীটো বেলেগ। গতিকে গতিকে আমি সেইটোৰ পৰা আঁতৰি আহিব খোজা নাই, মহাপুৰুষজনাক সন্মান জনাই আমি সেইটো ৰাখিবই লাগিব। কাৰণ মহাপুৰুষজনাইহে ভাওনাৰ মূল গুৰি ধৰোতা। যিমানেই শব্দৰ প্ৰয়োগ নকৰক, সেইটোৰ পৰা কোনো আঁতৰি আহিব নোৱাৰে। এতিয়া আমাৰ সত্ৰতে চাওক, আমিতো হয় আমি গৌৰৱত গাওঁ, আমি নীল গাওঁ, ৰাগ লেখনি দিওঁ, কিন্তু আমাৰতো অংকীয়া ভাওনাৰ লগত মিল নাই। কিন্তু নাই যদিও কিন্তু আমি সেই ভাওনাৰ পৰম্পৰাটোৰ পৰা আঁতৰি অহা নাই। মূল বস্তুটো আমাৰ সেই ভাওনাৰ লক্ষ্য উদ্দেশ্যটো আমাৰ আছেই। ইয়াত মুক্তিমঙ্গল ঘটনা বুলি কয়, আমাৰ ভাওনাত আমি নিবেদনী বুলি কওঁ। অৰ্থটো একেটাই, যিটো নিবেদন কৰা অৰ্থ নিবেদনী বুলি কৈছে, সমৰ্পণ কৰিছোঁ আমি, আৰু সেইটোতো মুক্তিমঙ্গল নহয় জানো বাৰু? গতিকে সেইকাৰণে শব্দৰ ব্যৱহাৰ পাৰ্থক্য হ'ব পাৰে, কিছু নীতিৰ পাৰ্থক্য হ'ব পাৰে, কিন্তু ভাওনাৰ মূল শৈলীটো একেই। আমিও আউনীআটী সত্ৰই কেতিয়াও মহাপুৰুষ শংকৰদেৱক মাধৱদেৱক অস্বীকাৰ কৰি আমি ভাওনা কৰা নাই আৰু কৰিব নোৱাৰোঁ। আৰু কোনোবাই যদি কৰিবৰ কাৰণে ধৃষ্টতা প্ৰকাশ কৰে, ভাওনা সংস্কৃতি শেষ হৈ যাব।